আপুনি প্ৰথমতে আপোনাৰ ফেচবুক এপ্লিকেশ্যনটো খুলিব। তাত আপোনাৰ মেইন ওপৰত যিটো প্ৰফাইল লিংক থাকে ছেটিংছটো তালৈ গৈ একেবাৰে শেষলৈকে চাব। তাত আপুনি দেখা পাব একাউণ্ট ছেটিংছ, তাত ক্লিক কৰিব। তাৰ পৰা আপুনি আহিব টাইমলাইন এণ্ড টেগিং, তাত ক্লিক কৰিব। তাৰপিছত আপুনি দেখিব তলত টেগিং লিখা আছে, ইয়াত এভৰিৱান কৰা আছে। এইটো আপুনি অনলি মি কৰি দিব। তেতিয়া আপোনাৰ টেগিংটো কোনোবাই কৰিব খুজিলেও আপোনাৰ প্ৰফাইলত সেইটো নেদেখুৱাব। তাৰ তলতে আৰু এটা এইটো ফ্ৰেণ্ডছ বুলি লিখা আছে, এইটো আপুনি অনলি মি কৰি দিব। এতিয়া যদি আপোনাক কোনোবাই টেগো কৰে তেতিয়াহ'লে আপোনাৰ পাৰ্মিশ্যন নোহোৱাকৈ আপোনাৰ টাইমলাইনত কেতিয়াও কোনোবাই টেগ কৰিছে, কোনোবাই ফটো আপলোড কৰিছে সেইটো কেতিয়াও নেদেখায়। গতিকে আপুনি যদিহে সেইটো আপুনি একচেপ্ট কৰে তেওঁলোকৰ পাৰ্মিশ্যন, মানে তেওঁলোকে পাৰ্মিশ্যন লোৱাৰ দৰে হয়, আপুনি যদি একচেপ্ট কৰে তেতিয়াহে আপোনাৰ টেগিংটো